সেই কঁঠাল পৰি আছে। সেইটো কাৰ ঘৰ বনাইছে? চব বেচিছে ন এইলা মাটি? এইলা বহুত মানুহ বহিছে দেখোন। হেল্ল', এইটো ৰাম ছাগল নহয়? এইটো ৰাম ছাগল বোলে, কি ধুনীয়া লাগিছে, কি সুন্দৰ। ছাগলটো মোৰ লগতে সেইকে যুঁজিব আহিছে। এয়া আমাৰ পেহীহাৰ বাগান, আহাৰ ছাগল, গাহৰি, ছাগলী। ইয়াতে ফাৰ্ম খুলিছে। ইয়াৰ বাৰীখন বহুত ডাঙৰ, তামোলৰ বাগান, পাণৰ বাগান। আৰু এইটো ৰাম ছাগল নে কি ছাগল বুলি কয়, বহুত ডাঙৰ। এই আমাৰ লগত আহি আছে, সানিব বিচাৰে। নুখুচিবি দেই। ধুনীয়া লাগিছে। বোলে ছাগলীৰ বেমাৰ হ'লে ঔষধ খুৱাই ডক্তৰে, বোলে এটা ভাগ বেমাৰ আছে ছাগলী, সেইবিলাক মানে ঔষধ চৌষধ খুৱাই ভালে থাকে শৰীৰটো। ছাগলীগিলা বহুত আছিলে, এই বাৰীত একদম ঘাঁহ খাই আছে মাজে মাজে। আৰু এইটো মোৰ লগে লগে আহি আছে, ভয়ে লাগে। সেয়া গাহৰি ফাৰ্ম, মুৰ্গী ফাৰ্ম। পালিব জানিলে ভাল, ঔষধ পাতি পূৰা মানে এইটো এইফালে ট্ৰেইন ৰাস্তা হ'ব না, মাটি উঠাই আছে পূৰা। হ'লে নেকি? এয়া আহিলোঁ আমি ইয়াতে। এইবিলাক মুৰ্গীৰ ফাৰ্ম আছিলে, ইয়াতে মুৰ্গীৰ ফাৰ্ম। এতিয়া বৰ্তমান ছাগলীৰ ফাৰ্ম হ'ল। ব্ৰইলাৰ মুৰ্গী পুহিছিল, এতিয়া ছাগলী পোহে। আৰু ইয়াতে গাহৰি আছে। ভালে হৈছে আৰু মানে এইবিলাক কৰিলে বিজনেছ হয় না? চাকৰি কৰিবই নালাগে, এইবোৰ যদি পালন কৰিব পাৰে টকা আছে ভাল কৰি। হাগি মুটি থেৰথেৰাই দিছে একেবাৰে। খাব দিয়া বুলি দেখাক, খাব দিয়া বুলি একে দৌৰি আহিছে গাহৰিকেইটা। ছাগলীজনী মোৰ লগতে আহিছা, মাতা মাতা। এই ছাগলীজনী মোৰ লগতে আহিল, পাছে পাছে। তাক কিবা খাব দিব লাগে। কি খাব লাগছে সি? ইয়াতে পাইপ আহে না নাহে ইয়ালৈকে? পানীৰ পাইপ পানীৰ পাইপেদি চাফা কৰি দিয়ে, এইবিলাক পকা কৰি দিছে তলবিলাক। পানী মাৰি গাহৰি ভাল লাগে। এইফালে হ'ল ট্ৰেইনৰ ৰাস্তা, বঢ়িয়াই লাগিছে না? মাটি চাটি উঠাই দিছে, ধুনীয়া হৈছে। এইফালে ঘৰ নাছিল আগতে, এতিয়া পূৰা মানুহ ঘৰ হ'ল। নহ'লে এইবোৰ পথাৰ আছিল, মানুহ বাৰী আছিল। এইফালে হৈছে, এইটো এটা লেট্ৰিন বনাই দিছিল নেকি? মটৰ। মটৰ পানী ওলাই দমকলত। হা? সুবিধা হৈছে, ভালকৈ। ভালে হৈছে। এতিয়া মাটি যে উঠাইছে ট্ৰেইন ৰাস্তাৰ এইগিলাখান দেখোন গাঁত হৈছে ন? সেয়া তাৰমানে মাটিখিনি ভালকৈ বহা নাই, বহা নাই কাৰণে মানে এয়া ভাঙি গৈছে, খাল হৈ গৈছে।
টেকমাটি এয়া আমি আহি পালোঁ মাটি মূৰলৈকে। এতিয়া এইখিনি ট্ৰেইনৰ ৰাস্তা বনাই আছে নদীৰ কাণে কাণে। এইটো নতুনকৈ ট্ৰেইনৰ ৰাস্তা হৈ আছে। বঢ়িয়া লাগিছে জেগাডোখৰ, ভাল লাগিছে। মই পাৰ হ'ব নোৱাৰিম এনেকৈ। সেইফালে সোমাব নোৱাৰিবি, চাপৰ হ'ব লাগিব। এইটো চাপৰে পাৰিবি আহলে। ভয় লাগে নহয়। এইয়া জেউৰা পাৰ হ'লোঁ, জেউৰা পাৰ হৈ এতিয়া ট্ৰেইনৰ ৰাস্তা চাব যাম। এই পাথৰ দিছে ডাঙৰ ডাঙৰ। বঢ়িয়া দেখোন, ইয়াৰ ৰাস্তাই বনাইছে এটা নহয়। এতিয়া নদীখন বকাই দিছে নেকি? তেতিয়াহ'লে এইগিলাখান চবৰে মানে মাটি গৈছে 1 বিঘা 1 বিঘা কৰি। কিমানকৈ লৈছে সেইৰা মাটি? এয়া বাৰী মাটিৰ চবৰে মানে ঘৰে ঘৰে এয়া বাৰী মাটি বহুতৰে গৈছে ট্ৰেইন ৰাস্তাৰ। ইয়াৰ বিনিময়ত কিবা দিছে চৰকাৰে নহয়? মাটি পইচা নিদিল, গছ গছনিৰ পইচা দিছে, মাটি পইচা নিদিল। সমান কৰিছে এইখিনি জেগাডোখৰ। বহুত দূৰলৈকে মানে এনেকুৱাই ট্ৰেইনৰ ৰাস্তা বনাই গৈ থাকোঁ। এইখিনি দেখোন মাটি খান্দি একে গাঁতা কৰিছে। সেইখিনি খান্দা মাটিখিনি কাৰ? সেইবিলাক এইখিনি যে খান্দিছে দেৱহঁতৰ। আৰু সেইটো সেই কাৰ ঘৰ? সেইটো বিহাৰী, সেই বগীয়াতৰ ঘৰৰ ওচৰত বিহাৰী ঘৰ আছে যে, মানে জাৰ্চি গৰু গোহালি বনাম বুলি বনাইছিলে। তাৰপিছত এতিয়া বোলে গৰু চোৱা মানুহেই নাপায় সিহঁতে। কামলা নাপায় বিচাৰি। ট্ৰেইন ৰাস্তা সেইখিনি আধা কিবা বহাইছে, তাতে দলং বহাইছে নেকি? তাতে দলং দিছে মানে আধা আধি হৈ আহি আছে লাহে লাহে। নদীটো আছে যে তাতে। এতিয়া মানে এইফালে এইটো পাৰ হ'লে মেঘালয় হৈ যায় ন। এতিয়া মেঘালয় বোলে মাটিয়ে এৰি দিয়া নাই, সেইকাৰণে কামটো এনেকৈ কৰি আছে। মেঘালয় মানে নিদিয়ে, পইচা পাতি নিদিলে। সেইকাৰণে মানে আধৰুৱা হৈছে কাম। মেঘালয় যদি মাটি এৰি নিদিয়ে তেতিয়াহ'লে ষ্টেচনটো এইখিনিতে হ'ব। আৰু যদি এৰি দিয়ে ষ্টেচন আগত হ'ব। তথাপিতো কিবা ৰেলৰ ৰাস্তাটো বনাবই এখন। মাটি এৰি নিদিলে আকৌ বোলে মাটি যাব আমাৰ। পূৰা বহল কৰিব ন ষ্টেচনটো, এইটো হ'লে আৰু বহল হ'ব। সেইবিলাক ঘৰ গ'লে বেলেগৰ সেইবিলাক মাটি যে মানুহৰ সেইবিলাক চৰকাৰতো নহয় সেইবিলাক মাটি। এতিয়া সেইবিলাক মাটি যদি গ'লে মানে তেতিয়াহ'লে পইচা দিব লাগিব চৰকাৰে ন। নহ'লে আৰু এনেই আৰু এইবিলাক কাম নাই কাজ নাই, খেতি চেতিও কৰিব নোৱাৰি এইবিলাক জেগাত। অসম চৰকাৰে অসম চৰকাৰৰ পৰা টকা উলিয়াই দিছে। অসমৰ অফিচাৰবিলাক বিৰাট দুখীয়া। কিমান কেছ কৰি 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 ডাইৰেক্ট সেইবিলাকে নকয়, পইচা নাপাব বুলি নকয়, একদম পাবই পাবই কৰি 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 কেইবছৰ কেছ খেলিলে। এতিয়া লাষ্টত কৈছে এতিয়া বোলে পইচাই নাপাব কৈছে।